সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুত এই অংকসমূহ আজি কৰিব ওলাইছোঁ। সাধাৰণ সুত উলিয়াবৰ বাবে আমাক এটা সূত্ৰ বিশেষকৈ দৰকাৰ হ'ব। সাধাৰণ সুতটোক আই দি ডিনমিনেট কৰে আৰু সূত্ৰটো হৈছে আই ইজ ইকুৱেল PR/100, য'ত পি মানে হ'ব আমাৰ মূলধন, আৰ মানে হ'ব সুতৰ হাৰ আৰু টি মানে হ'ব সময়। তো এই সূত্ৰটো যদি আমি জানো তেতিয়াহ'লে সৰল সুতৰ ওপৰত যিমানবোৰ অংক আহিব আমি গোটেইবোৰ এই সূত্ৰ ব্যৱহাৰ কৰি কৰিব পাৰিম। দ্বিতীয়তে আৰু এটা আছে, সেই সূত্ৰটো হৈছে চক্ৰবৃদ্ধি সুত। চক্ৰবৃদ্ধি সুত জানিবৰ বাবে আমাৰ আৰু এটা সূত্ৰৰ প্ৰয়োজন হ'ব। চক্ৰবৃদ্ধি সুতটোক CI দি ডিনমিনেট কৰে। তাৰ বাবে সূত্ৰটো হৈছে P হোল ইনটু 1 প্লাছ R/100 টু দি পাৱাৰ n মাইনাছ 1। এইটো হ'ব আমাৰ চক্ৰবৃদ্ধি সুত উলিওৱা সূত্ৰ। তো এই দুটা সূত্ৰ মাত্ৰ, এটা হ'ল চক্ৰবৃদ্ধি সুতৰ সূত্ৰ আৰু এটা হৈছে সৰল সুতৰ সূত্ৰ। এই দুটা মুখস্থ কৰি ৰাখি থাকিলে আমি গোটেই অংকসমূহ কৰিব পাৰিম। আৰু এটা কথা আমি জানিব লাগিব যে সবৃদ্ধিমূল যদি উলিয়াব দিয়ে, সবৃদ্ধিমূল হৈছে A দি ডিনমিনেট কৰে। আমাৰ যদি P হয় মূলধন, চিম্পল ইণ্টাৰেষ্ট বুলি ক'লে আমি আইটো প্লাছ কৰিম, আৰু চক্ৰবৃদ্ধি সুত বুলি ক'লে আমি পিৰ লগত কি প্লাছ কৰিম, কম্পাউণ্ড ইণ্টাৰেষ্ট, মানে চক্ৰবৃদ্ধি সুতৰ পৰিমাণ কিমান আছিলে সেইটো আমি প্লাছ কৰি দিম। ঠিক তেনেদৰে পি উলিয়াব দিলে আমি কি কৰিম, সবৃদ্ধিমূলৰ পৰা আইটো বিয়োগ কৰি দিম। ছেম হ'ব চক্ৰবৃদ্ধি সুতৰ কাৰণেও। কেইটামান অংক কৰি চাওঁ। প্ৰথম অংকটো দিয়া হৈ আছে যে সাধাৰণ সুতৰ হাৰত 10,000 টকা মূলধনত, তাৰমানে আমাক কি দিয়া হৈ আছে, P ইজ ইকুৱেল 10,000 দিয়া হৈ আছে। সুতৰ হাৰ দিয়া আছে 5%, তাৰমানে R, কেপিটেল R দিও লিখিব পাৰোঁ, R ইজ ইকুৱেল 5%, আৰু সময় দিয়া হৈছে T ইজ ইকুৱেল 2 years। তেতিয়াহ'লে আমাৰ সৰল সুত উলিয়াব দিছে। সূত্ৰটো প্ৰথম কি হ'ব, P ইনটু R ইনটু T ডিভাইডেড বাই 100। মানবিলাক বহাই লওঁ। P মান দিয়া হৈ আছে 10,000 ইনটু R দিয়া হৈ আছে আমাক 5 আৰু T দিয়া হৈছে 2 ডিভাইডেড বাই 1000। 0 0 আৰু 0, এইটো 0 কাটি দিলোঁ, কিমান থাকিলে 5 ইনটু 2 আৰু ইয়াত থাকিলে 100। তেতিয়াহ'লে 5 আৰু 2 পূৰণ কৰিলে কিমান পাম, 10 পাম। 10ৰ লগত কিমান পূৰণ কৰিব লগা হৈছে, 100। 10 আৰু 100 পূৰণ কৰিলে কিমান হ'ব, এটা শূন্য বাঢ়ি যাব, 100ৰ লগত আৰু এটা শূন্য আহি যাব, 1000। তাৰমানে আমাৰ এনচাৰটো কি হ'ব, 1000 টকা। নেক্সট কুৱেশ্যনটো কৰি চাওঁ। ইয়াত দিয়া হৈছে সৰল সুতটো দিয়া হৈ আছে যে সৰল সুত যদি 50 টকা হয়, মূলধন কিমান হয় 5,000 টকা, সময় 4 বছৰ, তেতিয়াহ'লে সুতৰ হাৰ মানে R ইজ ইকুৱেল হোৱাত হ'ব। আমাৰ সূত্ৰটো ছেইম হ'ব, I ইজ ইকুৱেল কিমান আছিলে, PR/T/100। মানবিলাক বহাই দিওঁ। I কিমান দিয়া হৈ আছে 50, Pটো আমাক দিয়া হৈ আছে কিমান 5,000 ইনটু Rটো আমাক দিয়া হৈ থাকে R বুলিয়ে লিখিম। T দিয়া হৈ আছে আমাক কিমান 4 ডিভাইডেড বাই 100। Rটো আমি ইয়াত ৰাখি বাকী গোটেইবোৰ কি কৰিম, সিটো চাইডে লৈ যাবলৈ ট্ৰাই কৰিম। R ইজ ইকুৱেল কিমান হ'ব, তাত আমাৰ ওপৰত আছিলে 50, তো 50টো ওপৰতে থাকিব পূৰণ। ইয়াত যিটো 100টো তলত আছিলে সিটো চাইডে লৈ গ'লে কি হ'ব, হৰণ থকাটো সিফালে গ'লে পূৰণ হয়, 100টো ওপৰত যাব। নেক্সট ইয়াতে 4 আৰু 5,000 এই দুটা পূৰণ হৈ আছিলে, সমান চিহ্নৰ সিটো পাৰে নিম, গতিকে 4 আৰু 5,000টো ইয়াত কি হ'বগৈ, হৰণ হ'ব, মানে অৰ্থাৎ তলত আহিব। কাটাকাটি কৰোঁ, 0 0, এইটো 0 এইটো 0 কাটি দিলোঁ, এইটো 0 এইটো 0 কাটি দিলোঁ। তেতিয়াহ'লে আমাৰ আৰু 5 আৰু 5ও কাটা গ'ল, থাকিলে কিমান 1/4। তেতিয়াহ'লে একক আপোনালোকে কি কৰিব লাগে, 4 দি হৰণ কৰিব লাগে। একক হৰণ নাযায়, দশমিক দিম। দশমিক দিলে কি হ'ব, 10 হৈ যাব। 4 দুগুণ 8 হ'ব, ৰ'ব 2 আৰু এটা 0 আহিব, 5 20। তাৰমানে এনচাৰ হ'ল 0.25। তেতিয়াহ'লে শুদ্ধ উত্তৰ কোনটো হ'ল, শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 0.25। নেক্সট কুৱেশ্যনটোত কি দিয়া হৈ আছে, এই কুৱেশ্যনটোতো আই দিয়া হৈ আছে আমাক 500 দিয়া হৈ আছে, মূলধন দিয়া হৈছে 5,000 আৰু সুতৰ হাৰ দিয়া আছে, সময় উলিয়াব দিছে, ছেম প্ৰচেছ। I ইজ ইকুৱেল PR/T/100 হয়। I মানটো বহাই দিওঁ 500, সিটো চাইডে আছে আমাৰ 100, P মান দিয়া হৈছে 5,000, R মান দিয়া হৈছে 10 আৰু T কাটা কাটি যায়নে, 0 0 কাটা গ'ল, এইটো 0 আৰু এইটো 0 কাটা গ'ল। তেতিয়াহ'লে আমাৰ কি থাকিলে, 500 ইজ ইকুৱেল, এইফালে থাকিলে 500 আৰু T।
এই 500টো সিফালে গ'লে 500ৰ লগত ডিভাইড হ'ব তাৰ মানে t ইকুৱেল আমি আল্টিমেটলি কিমান পাই যাম 500 কাটা যাব 1 তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1 ইয়াৰ মানে 1 বছৰ নেক্সট কুৱেশ্যনটোত আহিলে আমাৰ সুদ যদি 600 টকা হয় সুতৰ হাৰ 15% হয় আৰু সময় হয় তেতিয়াহ'লে মূলধনটো উলিয়াব দিছে I ইজ ইকুৱেল সূত্ৰটো সেম হ'ব সৰল সূত্ৰৰ কথা কৈ আছে PRT by 100 মানবিলাক মই বহাই দিম I মান কিমান দিয়া হৈছে 600 P মান দিয়া হৈছে নাই P2 P হৈছে লিখিম R টো লিখিম আমি 15 আৰু T লিখিম মই 4 তলত থাকিব 100 ইমপ্লাই P2 মই যেনেকৈ আছে তেনেকৈ থাকিব দিওঁ বাকি সকলোবোৰ হিটো সাইডে লৈ যাম তে 100 টো হিটো সাইডে লৈ যালে ক'ত যাব 600 লগত পূৰণ হ'ব 15 টো আমাৰ তলত আহিব আৰু 4 টো এটো সাইডে পূৰণ হৈ আছিল গতিকে হিটো সাইডে নিয়াৰ কাৰণে কি হৈছে হৰণ কাটাকাটি যায় নেকি চাও 4 দি 100 যাব কিমান 25 বা 15 দি 600 যাব আমাৰ 40 তো 40 আৰু 25 পূৰণ কৰি দিলে আমাৰ এনসাৰ পাই যাম 4 দি 25ক পূৰণ কৰো এনসাৰ 100 পায় আৰু লগত 0 এটা আছে গতিকে 0 লিখি দিওঁ এনসাৰ হ'ব আমাৰ কিমান 1000 নেক্সট কোৱেশ্চনটো মূলধন 10000 টকা বছৰি 5% সুতৰ হাৰ 2 বছৰৰ বাবে চক্ৰবৃদ্ধি সুদ বা বেলেগ নিয়ম খাটিব আমাৰ মূলধন দিয়া হৈছে চক্ৰবৃদ্ধি সুদ উলিয়াব দিছে চক্ৰবৃদ্ধি সুতৰ বাবে কি কৈছিল CI P হোল ইনটু 1 plus R by 100 to the power n minus 1 হ'ব তেতিয়া হলে CI টো উলিয়াব হেৰিছে P মানটো বহাই দিম 10000 1 plus R ৰ মান দিয়া আছে 5 divided by 100 n ৰ মান দিয়া আছে 2 minus 1 নেক্সট কি হ'ব 10000 to 10000 হৈ থাকিব 1 plus 5 এদি 100 কাটিলে আমি 20 পালো হেতেন তেতিয়াহলে ওপৰত 1 তলত কিমান 20 হোল স্কয়াৰ থাকিব -1 প্ৰথম আমি ব্ৰেকেটৰ কামখিনি কৰিম মানে কি হৈ আছে যোগ হৈ আছে যোগ কৰি দিওঁ CI আছিল এটো সাইডে আৰু হিটো সাইডে আমি কিমান পালো 10000 এটা আছে ইয়াৰ আছিল 1 plus 1 by 20 কৰিলে কিমান হ'ব লসাগু 20 আৰু 1 লগ লাগি হ'ল 20 লগত 1 প্লাস কৰিলে আমি পাম 21 ভগ্নাংশৰ যোগ বিয়োগৰ অংক আমি আগৰ ভিডিঅসমূহত দেখুৱা হৈ আছে চাই লব পাৰিব -1 21ক স্কয়াৰ কৰিলে 441 পাম আৰু 20ক স্কয়াৰ কৰিলে 400 -1 আকৌ ভগ্নাংশৰ যোগ বিয়োগৰ অংক আহি গ'ল এটো কিমান হ'ব লসাগু 400 হ'ব 441 টো সেম থাকিব এটো তলত একো নাছিলে 400 লিখা হৈছে গতিকে এটো কিমান হ'ব 400 পূৰণ কৰিব লগা হৈছে তো 441 ৰ পৰা 400 মাইনাস কৰিলে ওপৰত 41 থাকিব আৰু তলত আমাৰ কি থাকিব 400 10000 এটা আছিল তলত হল আমাৰ 400 আৰু ওপৰত কিমান হল 441 মাইনাস 400 আছিল গতিকে 41 পাইছিল 10000 ইনটু তলত থাকিলে 400 ওপৰত থাকিলে 41 কাটাকাটি কওঁ এটো 0 এটো 0 এটো 0 এটো 0 গল 4 এদি 100 আমাৰ 25 বাৰ যায় তে 25 আৰু 41 এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 25 আৰু 41 পূৰণ কৰিলে আমি পাম 1025 তেতিয়া হলে অপচন নম্বৰ কোনটো শুদ্ধ অপচন নম্বৰ বি টো শুদ্ধ হ'ব 1025 টকা নেক্সট অংকটো কৰো বছৰি 10% হাৰত 20000 টকাৰ 3 বছৰৰ মিশ্ৰ সুদ উলিয়াব দিছে সেম প্ৰসেস CI ইকুৱেল কি হ'ব P হোল ইনটু 1 plus R by 100 to the power n minus 1 কি হ'ব P মান বহাই দিম 2000 নহয় 20000 1 plus R ৰ মান আছিল 10 তলত থাকিলে 100 to the power n ৰ মান আছে আমাৰ 3 minus 1 20000 to g আছিল তেনেকৈ থাকিব চেঞ্জ নহয় 0 0 কাটা গল থাকিলে 1/10 লসাগু হ'ব আমাৰ 10 1 আৰু
1/10 প্লাছ কৰিলে ইয়াত থাকিব 11, এইটো হ'ব আমাৰ হোল কিউব মাইনাছ 1. 20,000টো আকৌ চেম থাকিব. 10ক কিউব কৰিলে কেইটা হ'ব 0 তিনিটা হ'ব. 11ক কিউব কৰিলে 1331 হ'ব মাইনাছ 1. তেতিয়াহ'লে আকৌ ভগ্নাংশৰ বিয়োগ আহি গ'ল. এই ভগ্নাংশৰটো বিয়োগটো কি আছে, তলত আছে 1000, তেতিয়াহ'লে আমাৰ লসাগু হ'ব. প্ৰথম 20,000টো লিখি লওঁ. 20,000 লসাগু হৈছে আমাৰ 1000. ওপৰত 1331 মাইনাছ 1000 হ'ব, কাৰণ তাত কি আছিলে, ইফালে অনলি -1 আছিলে. তেতিয়াহ'লে 20,000 ইনটু তলত হ'ব 1000, আৰু 1331ৰ পৰা 1000 মাইনাছ কৰি দিলে থাকিব আমাৰ 331. 0 আৰু এইটো 0 কাটিলোঁ, এইটো 0 এইটো 0 কাটিলোঁ, এইটো 0 আৰু এইটো 0 কাটি দিলোঁ. 20 ইনটু 331 কৰিবলৈ একেবাৰে সহজ, 2 পূৰণ কৰিম আৰু 0 এটা লগাই দিম. 2 × 2 2 3 × 6 2 3 × 6. তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ল 6620, অপশ্যন নাম্বাৰ এ. এই চক্ৰবৃদ্ধি সূত্ৰৰ অংকসমূহ এনেধৰণেই কৰিব লাগিব. আমি কেৱল কি জানিব লাগে, দুটা সূত্ৰ দৰকাৰ হ'ব আমাৰ. মেইন সূত্ৰ দুটা যদি আমি জানো, তেতিয়াহ'লে চক্ৰবৃদ্ধি সুদ হওক সৰল সুদ হওক যিমানবোৰ অংক আহিব আমি গোটেইবোৰ কৰিব পাৰিম.